নমস্কাৰ, মই স্বপ্নম বৰুৱা। চন্দখৰ অন্য এটা নতুন খণ্ডলৈ মই আপোনাক স্বাগতম জনাইছোঁ। আজি চন্দখৰ এজন বিশেষ অতিথি মোৰ কাষতে বহি আছে, মৃদুল বৰুৱা। মৃদুল বৰুৱা তেখেত এগৰাকী শিক্ষকেই নহয়, তেখেত এগৰাকী সাহিত্য অনুৰাগী। অত্যন্ত সাহিত্যক ভাল পায় আৰু শেহতীয়াকৈ মোৰ হাতত থকা এই কিতাপখন গেধেলাৰ বিপৰীত চিন্তা বুলি তেওঁ লিখি উলিয়াইছে। আজি আমি মৃদুল বৰুৱাৰ সৈতে এই কিতাপৰ সম্পৰ্কে, সাহিত্যৰ সম্পৰ্কে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, আজি আমাৰ অনুষ্ঠানলৈ মই স্বাগতম জনাইছোঁ। নমস্কাৰ, আৰু মই আপোনাৰ চেনেলৰ জৰিয়তে দৰ্শকসকলক মোৰ নমস্কাৰ যাচিছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সদ্য প্ৰকাশিত আপোনাৰ যি গ্ৰন্থ হয়, গেধেলাৰ বিপৰীত চিন্তা আপোনাৰ অলৰেডি ইতিমধ্যে হয়, প্ৰকাশ পাইছে। হয়, এখন অতি ব্যংগাত্মক হাস্যমধুৰ গ্ৰন্থ, হয়, যাৰ বাবে আপোনাক পহিলাতেই আমাৰ চন্দখৰ তৰফৰ পৰা আপোনালৈ পুনৰবাৰ অভিনন্দন। বহুত বহুত ধন্যবাদ। কিতাপখন মোৰ লগত আছেই, মানে নামটো শুনিলে অকণমান ব্যতিক্ৰমী যেন লাগে। হয়, হয়, গেধেলাৰ বিপৰীত চিন্তা। মই অকণমান দৰ্শকে দেখাকৈ দেখুৱাই দিছোঁ। গেধেলাৰ বিপৰীত চিন্তা, এই নামটো হয়, হয়, বা এই কিতাপখনৰ সম্পৰ্কে হয়। আপোনাৰ কেনেকৈনো মনলৈ আহিলে? কেতিয়াৰ পৰা আপুনি এই কিতাপখন লিখিবৰ বাবে আৰম্ভ কৰিলে? হয়, সকলোবোৰ সামৰি পেলাই আপোনাৰ পৰা পহিলাতে অকণমান জানি লওঁ। ঠিক আছে। আচলতে কিতাপখনৰ নামটো মই দিছোঁ গেধেলাৰ বিপৰীত চিন্তা। হয়, এই গেধেলা শব্দটো এইটো অবিধানিক শব্দ হয় নহয় মই নাজানো। হয়, ছক্ৰেটিছে প্ৰায় 2500 বছৰ আগতেই আমাক এটা কথা কৈছিলে। তেখেতেতো বহুত দৰকাৰী কথা কৈ গৈছে। তাৰে ভিতৰত এটা গুৰুত্বপূৰ্ণ কথা তেখেতে কৈছিলে যে আপোনালোকে যেতিয়া ডাঙৰ ডাঙৰ কথা, ডাঙৰ ডাঙৰ মানুহৰ ডাঙৰ ডাঙৰ কথাবিলাক যেতিয়া আপোনালোকে শুনে, পঞ্চাতে এই কথাবিলাক আপোনালোকে গিলি নথব। এই কথাবিলাক আপোনালোকে অলপ বিচাৰ বিশ্লেষণ কৰি, চিন্তা কৰি তাৰপিছত গিলিব। আৰু যদি সেই মুহূৰ্তত আপুনি গিলিও থয়, তেতিয়াহ'লে পিছত পুনৰ কথাটো উলিয়াই আনি অকণমান চিন্তা ভাৱনা কৰি পেলাই তাৰ বিশ্লেষণ এটা কৰি পেলাইহে তাক পুনৰ আপোনালোকে গিলিব। এতিয়া মোৰ মনলৈ আহিলে যে এই কামটো যদিও কথা নহয়, খাদ্য, গৰুৱে কিন্তু কৰে। নিশ্চয়। পাগোলে। নিশ্চয়। গৰুৱে প্ৰথমতে খাদ্যখিনি পোনে পোনে গিলি থয়, পিছত আজৰি সময়ত সিহঁতে আকৌ মুখলৈ খাদ্যখিনি আনি পেলাই টেষ্টটো তেতিয়াহে সিহঁতে লয়। এই গৰুৰ চিন্তাটো যেতিয়া আহিলে, তেতিয়া মই দেখা পালোঁ যে সৰুতে প্ৰায় দেউতাই মোক গৰু বুলি সম্বোধন কৰিছিল। এই গৰু, এইটো কিয় কৰিছ? এই অংকটো তই কি কৰিলি? এই গৰু, এনেকে বুলি কৈছিলে। আৰু বিদ্যালয়ত সেই গৰুৰে সমাৰ্থক শব্দ গাধটো ব্যৱহাৰ কৰিছিলে ছাৰসকলে। আৰু মোৰ আইতাই গৰু আৰু গাধ একে পোনকে হয়তো মানে কথাটো, ঘৰত গৰু আৰু বিদ্যালয়ত গাধ। আইতাই সেইটোত অকণমান মৰম দি পেলাই গেধেলা কৰিছিলে। গতিকে সেইকাৰণে মই দেখিলোঁ যে ছক্ৰেটিছে যিষাৰ কথা কৈছিলে যে মাজে মাজে আমি গৰু হোৱা ভাল, সেইকাৰণে গেধেলা শব্দটো মোৰ মনলৈ আহিলে আৰু মই কিতাপখনৰ গেধেলা শব্দটো ব্যৱহাৰ কৰিলোঁ। 2 নম্বৰ কথা, গেধেলা হৈ পেলাই যেতিয়া কথাবিলাকৰ মই বিশ্লেষণ কৰিলোঁ, কথাবিলাক মই চিন্তা কৰিলোঁ, তেতিয়া সেই কথাটো, যি চিন্তাৰে কথাটো কোৱা হৈছে, তাৰ মই এটা বিপৰীত চিন্তা মোৰ বিশ্লেষণত এটা ওলাই পৰিলে। সেইকাৰণে মই কিতাপখনৰ নাম দিলোঁ গেধেলাৰ বিপৰীত চিন্তা। কিতাপখনৰ নামটো গম পালোঁ, কি কাৰণে কিতাপখনৰ নাম গেধেলাৰ বিপৰীত চিন্তা হ'ল। হয়, হয়। কাৰণ ছক্ৰেটিছে কোৱা সেই কথাটো আপোনাৰ মনলৈ আহিলে। প্ৰথমতে গৰু হ'ল, তাৰপাছত গাধ হ'ল, তাৰপাছত গেধেলা হ'ল। আৰু সেই গেধেলাই সমাজত তথাকথিত
যিবোৰ কথা চলি থাকে হয় বা যিবোৰ চিন্তা চলি থাকে হয় হয় তাৰ বিপৰীতে গৈ পেলাই গেধেলাই হয়, হয়, চিন্তা হয়, কৰিলে। হয়, এতিয়া এই কিতাপখনত হয়, গেধেলাই চিন্তা কৰা হয়, বিপৰীতমুখী হয়, হয়। সমাজে যেনেধৰণে চিন্তা কৰে তাৰ বিপৰীত হিচাপে চিন্তা কৰা কি বিষয়বস্তু মই ইয়াত সেইটো আছে? কথা আপোনাক কওঁ। প্ৰথম চিন্তাটো মোৰ কেনেকৈ আহিলে মই সেইটো কথা আপোনাক কৈ দিওঁ যে আমাৰ সাধাৰণতে ডাঙৰ মানুহ বুলি ক'লে হয়, আমি টিভিত ওলোৱা মানুহখিনিয়ে আমাৰ কাৰণে ডাঙৰ মানুহ, কাৰণ অন্য ডাঙৰ মানুহৰ ওচৰলৈতো আমি যাব নোৱাৰোঁ। সেই টিভিত মই এটা বাতৰি দেখা পালোঁ। নিউজটো এনেকুৱা আছিলে যে এগৰাকী প্ৰখ্যাত সুন্দৰী, ব্ৰহ্মাণ্ড সুন্দৰী, মই নামটো কৈ নিদিওঁ, হয়, আপোনালোকে বুজিয়ে পাব। ব্ৰহ্মাণ্ড সুন্দৰীগৰাকীয়ে ৪৭ বছৰ বয়সলৈকে, সেই নিউজটো দিয়া সময়ত তেখেতৰ বয়স আছিলে ৪৭ বছৰ, আৰু তেখেতে বিয়াত বহা নাই আজিলৈকে। আৰু বিয়াত নবহাকৈ ২৬ বছৰ বয়সতে তেখেতে ২টি সন্তান তুলি লৈছে। আৰু সেই এংকৰজনে, যেতিয়া মই নিউজটো চাইছিলোঁ, সেই এংকৰজনে আমাৰ অসমীয়া গাভৰুসকলক তেওঁৰ আদৰ্শ ল'বলৈ কৈ আছে। আৰু আদৰ্শ ল'বলৈ কোৱাৰ মূল কথাটো হ'ল যে তেওঁ আজিলৈকে বিয়াত বহা নাই আৰু কোনো পুৰুষৰ তলত নথকাকৈয়ে তেওঁ খুব সুন্দৰভাৱে জীৱন যাপন কৰি আছে আৰু 2টা সন্তান তুলিও লৈছে। গতিকে আদৰ্শ ল'ব লাগে। মই যেতিয়া গাধেলা হৈ পেলাই সেই কথাটো মই পাগুলিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া মোৰ মনত এটা চিন্তা আহিল যে বিবাহ, এগৰাকী নাৰী যেতিয়া এজন পুৰুষলৈ বিয়া হয়, তেতিয়া তেওঁ সেই পুৰুষৰ তলতীয়া হৈ যায় নেকি? সেইটোত মই কিন্তু একমত নহয়। হয়, প্ৰথম কথা হ'ল, মই নিজে বিয়াক মই এটা আণ্ডাৰষ্টেণ্ডিং বুলি ভাবোঁ। পুৰুষ আৰু মহিলাৰ এটা বুজা পৰা, তাত কামৰ কিছুমান সুবিধা চাই পেলাই যেনে বজাৰটো মই কৰি দিলোঁ, নিশ্চয়। মোৰ গৃহিণীয়ে বা পৰিবাৰে ৰান্ধি বাঢ়ি দিলে, মই হাল বাই দিলোঁ, তেখেতে ৰুই দিলে। কিন্তু এনেকুৱাতো নহয় যে হাল বোৱাটো ডাঙৰ কাম আৰু ৰোৱাটো সৰু কাম। নিশ্চয়। তাহানিতে আমি এটা কবিতা পঢ়িছিলোঁ নহয়, হয়, বুঢ়ী এজনীয়ে ভাবিছিলে তেনেকে, এহাল আহিল বুঢ়া বুঢ়ী বুঢ়া বুঢ়ী, নাছিল সিহঁতৰ ল'ৰা লৰা লৰি, লৰি, কথাই কথাই লাগিল দুয়োৰে হুৰা হুৰি। হুৰা হুৰি। কি হ'লগে গৈ পেলাই? হয়, গতিকে কামৰ আমি ভাগ কৰি লওঁ ঘৰখনত, কোনো কাৰো তলতীয়া নহয়। নিশ্চয়। আচ্ছা, ঠিক আছে বাৰু, তেখেতে ক'লে কথাটো মানি ল'লোঁ বাৰু, ঠিকে আছে। কিন্তু তাৰ পিছত তেখেতে যিটো কথা ক'লে যে আমি আদৰ্শ, সেই সুন্দৰীগৰাকী আদৰ্শ আমাৰ অসমীয়া গাভৰুৱে ল'ব লাগে, সেইটোতো বৰ মাৰাত্মক কথা কৈ দিলে। মানে কিয় আদৰ্শ ল'ব লাগে? কাৰণ তেখেতে কোনো পুৰুষৰ তলত বিয়া নোহোৱাকৈ, কোনো পুৰুষৰ তলত তেখেত নাই, হয়। আনহাতে 2টা সন্তান তেওঁ তুলি লৈছে। তেওঁ অবিবাহিত, তেওঁ অবিবাহিত বিয়া নহ'ল, কিন্তু বৰঞ্চ তেওঁ 2টা সন্তান তুলি ল'লে, তুলি লৈ ধুনীয়াকে সংসাৰ চলাই আছে, পুৰুষ অবিহনে। আৰু সেই কথাটোকে এংকৰজনে ক'লে যে আদৰ্শটো ল'ব ল'ব লাগে। সেইটো মই প্ৰথম যিটো লিখনি, মই তাৰ নামেই দিছোঁ আদৰ্শৰ উজান। আচ্ছা, হয়, মই তাৰ নাম দিছোঁ আদৰ্শৰ উজান। হয়, মই তেতিয়া ভাবিলোঁ হয়, যে আমি ঠিকে আছে বাৰু, আদৰ্শটো ল'ব লাগে, কিন্তু এই যে 2টা সন্তান আমি তুলি ল'ব লাগিব নহয়, আমাৰ অসমীয়া গাভৰুসকলে 2টা সন্তান পাব লাগিব নহয়। এই 2টা সন্তান ক'ত পাব? যদি বিয়া নহয়, সন্তান 2টা পাব ক'ত? তেতিয়া মোৰ এটা কথা মনত পৰি গ'ল। তাহানিতে পঢ়া এজন ল'ৰা মই গুৱাহাটীত এবাৰ লগ পালোঁ। এইটো সত্য ঘটনা দেই, সত্য ঘটনা এইটো। তেওঁৰ লগত এজন বন্ধু আছে, বেছিমাৰীৰ বন্ধুজন, ৰহমত আলী আছিলে তেওঁৰ নাম। তাৰপিছতে মোৰ কাষলৈ আহি পেলাই তেওঁ মাত দিলে যে ছাৰ। মই তেওঁক খা খবৰ ল'লোঁ, কথা বতৰা পাতিলোঁ, আৰু কথা বতৰা পাতি মই গম পালোঁ যে তেওঁ ইতিমধ্যে চাকৰি কৰিছে তাতে গুৱাহাটীতে, বিবাহ পাশতো আবদ্ধ হৈছে। তেতিয়া মই তেওঁক সুধিলোঁ যে তুমিতো গুৱাহাটীত থাকা, বিয়া বাৰু কৰালা, পিছে তুমি ল'ৰা ছোৱালীৰ কথা ভাবিছা নাই? তেতিয়া তেওঁ জাপ মাৰি উঠি পেলাই ক'লে যে ছাৰ, আমাৰ গুৱাহাটীত এটা বেলেগ ধাৰণা চলি আছে। মই তেওঁক সুধিলোঁ যে কি ধাৰণা? তেতিয়া তেওঁ ক'লে যে আমাৰ গুৱাহাটীৰ ধাৰণাটো হ'ল ডাবল ইনকাম ন' কিডছ। মানে আমি 2টাই চাকৰি কৰিম, কিন্তু আমাৰ সন্তান নালাগে। এই কথাটোৱে মই তেতিয়া চিন্তা কৰিলোঁ যে আমাৰ যিটো জীৱন যাপনৰ যিটো মাধুৰ্য, আমাৰ জীৱনৰ যিটো মাধুৰ্য, আমি সৰুৰ পৰা ডাঙৰ হৈ এটা সময়ত আমি বিয়া পাতোঁ, আমাৰ সতি সন্তান জন্ম হয়, সেই মাধুৰ্যটো আমি হেৰুৱাই পেলাইছোঁ নেকি? আচ্ছা, তেতিয়া মই ক'লোঁ যে আমাৰ ফালেতো আকৌ তেনেকুৱা নহয়, আমাৰ ফালে আকৌ ন' ইনকাম ডাবল কিডছ। আপুনি সেই ল'ৰাজনক ক'লে? মই ল'ৰাজনক ক'লোঁ। অৰ্থাৎ ইনকাম কৰিব, তেওঁ আপোনাক ক'লে যে গুৱাহাটীৰ ধাৰণাটো হ'ল ডাবল ইনকাম ন' কিডছ। আৰু আপুনি ক'লে, মই ক'লোঁ যে আমাৰ ফালে আকৌ ন' ইনকাম ডাবল কিডছ। ডাবল আমাৰ গাঁৱৰ ধাৰণা। নিশ্চয়। তেতিয়া সেই ৰহমত আলীয়ে ক'লে যে ছাৰ, আমাৰ ফালৰ ধাৰণাটোতো আৰু বেলেগ। মই
ক'লো যে কি বেলেগ? তেতিয়া তেওঁ ক'লে আমাৰ ফালৰ ধাৰণাটো আকৌ ট্ৰিপুল ইনকাম কিডছেই কিডছ। ৰহমানে ক'লে ৰহমানে ক'লে মোক যে ট্ৰিপুল ইনকাম কিডছেই কিডছ। তেতিয়া মই সুধিলোঁ তাৰমানে? তেতিয়া ক'লে যে আমাৰ আৰু মতাটো খেতি পথাৰত কাম কৰে, মাইকী দুটাও খেতি পথাৰত কাম কৰে, আৰু বছৰে বছৰে 2টা সন্তান আহে আৰু। সেই কথাটো মই ব্যংগ কৰিছোঁ দেই, সেই কথাটো মই ব্যংগ কৰিছোঁ। ব্যংগ কৰি পেলাই মই এই যে ক'লে যে আমাৰ অসমীয়া গাভৰুৱে বিয়া নোহোৱাকে 2টা সন্তান তুলি ল'ব পাৰে, মই তেতিয়া মোৰ লিখনিৰ জৰিয়তে মই পাঠকক কৈছোঁ যে এই সমস্যাটোৰ সমাধানটো মানে ইয়াতে সোমাই আছে নেকি। মই এইটো ব্যংগ কৰিছোঁ। আৰু আমাৰ যিটো জীৱনৰ মাধুৰ্য আমি এইটো হেৰুৱাব নালাগে। আৰু অশিক্ষিতৰ কাৰণে যে এটা কমিউনিটিৰ জনসংখ্যা যে বহুত যে বাঢ়ি গৈছে, সেইটোক মই সমালোচনা কৰিছোঁ এই ব্যংগ লিখনিৰ জৰিয়তে। সেইটোৱে মোৰ প্ৰথম লিখা আছিলে। মই যেতিয়া ফেচবুকত এই লিখাটো দিলোঁ, 2023 আছিলে, খুব মই প্ৰশংসা পালোঁ মানুহৰ পৰা, আৰু খুবেই পঢ়ি ভাল পোৱা বুলি ক'লে। ভাল ভাল মানে লিখকেও তেনেকৈ ক'লে, যাক মই সাহিত্যিক বুলি সন্মান কৰোঁ। আৰু মোৰ মনলৈ এটা প্ৰেৰণা আহিল। সেই প্ৰেৰণাটোকে লৈ পেলাই মই পৰৱৰ্তী লিখাসমূহ লিখিলোঁ, আৰু ৰাইজে ভাল পোৱাত 40টা লিখা যেতিয়া সম্পূৰ্ণ হ'ল, তেতিয়া মই এই কিতাপখন কৰিছোঁ, গেধেলাৰ বিপদ চিন্তা নহয়। প্ৰথমতে আপুনি ফেচবুকতে আৰম্ভ কৰিছিলে, নিশ্চয়, তাৰপাছত আপুনি কিতাপ আকাৰে নিশ্চয় নিশ্চয়। আৰু ইয়াত যিখিনি কথা আপুনি সন্নিৱিষ্ট কৰিছে, মূলতে হ'ল বাস্তৱধৰ্মী এটা সমাজক বাৰ্তা দিবলৈ আপুনি চেষ্টা কৰিছে। কেৱল খালি আপুনি তাত ব্যংগাত্মকভাৱে নিশ্চয় 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 ইয়াত এই কিতাপখনত, এই গ্ৰন্থখনত এনেকুৱা কিছুমান কথা আছে যিবিলাক আপোনাৰ অদ্ভুত যেন লাগিব পাৰে, কিন্তু বহু এনেকুৱা ঘটনা যিবিলাক মোৰ নিজৰ ক্ষেত্ৰতে সংঘটিত হৈছে, নাইবা মোৰ বন্ধু বান্ধৱৰ ক্ষেত্ৰত সংঘটিত হৈছে, আৰু তাক মই অকণমান হাস্যব্যংগ কৰি পেলাই পাঠকক বা সমাজক এটা মই মেছেজ দিব বিচাৰিছোঁ। সেইটোৱে কথা। মই দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ। হয় হয়। আপুনি এজন দায়িত্বশীল শিক্ষক। হয় হয়। একে সময়তে আপুনি এজন দায়িত্বশীল শিক্ষক, লগে লগে সমান্তৰালকৈ আপুনি কিন্তু সাহিত্যৰ চৰ্চা কৰি গৈছে। সমান্তৰালভাৱে শিক্ষকতা আৰু সাহিত্যৰ চৰ্চা ক'ৰবাত অসুবিধা অনুভৱ কৰিছে নেকি? নাই, মই মুঠেই অনুভৱ কৰা নাই। আচলতে আপুনি গম পাব যে শিক্ষকতাৰ বৃত্তিটোৱেই হৈছে মানে কিতাপৰ লগত জড়িত বৃত্তি। গতিকে শিক্ষকতা কৰি পেলাই সাহিত্য চৰ্চা কৰিবলৈ মোৰ মতে বেছি সুবিধাহে হয়। আৰু আপুনি গম পাব যে আমাৰ স্কুলখন, মই দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক। আমাৰ স্কুলখন অকণমান ব্যতিক্ৰমধৰ্মী। কেৱল আমি পাঠদান, যিটো আমাৰ মানে পাঠ্যপুথি, তাতে আমি সীমাবদ্ধ নাথাকি পেলাই আমি তাতকৈ অকণমান ওপৰৰ আমি চিন্তা কিছুমান কৰিছোঁ। ইতিমধ্যে আপোনালোকে তেনেকুৱা নিদৰ্শন দাঙি ধৰিছে। নিশ্চয় নিশ্চয়। আমাৰ স্কুলখনলৈ গ'লে আপুনি গম পাব, আমি তাতে এটা মিউজিয়াম বনাইছোঁ। আৰু সেই মিউজিয়ামটোত আমি আমাৰ স্কুলখনত বিভিন্ন কমিউনিটিৰ আমাৰ ছাত্ৰ ছাত্ৰী আছে, কাৰ্বি আছে, বড়ো আছে, নেপালী জনগোষ্ঠীৰ আছে, চাহ জনগোষ্ঠীৰ আছে। এই গোটেই জনগোষ্ঠীবিলাকৰ সুকীয়া সুকীয়া তেওঁলোকৰ কালচাৰ, সুকীয়া সুকীয়া তেওঁলোকৰ সংস্কৃতি আছে, সুকীয়া সুকীয়া তেওঁলোকৰ সাজপাৰ আছে, আচবাব পত্ৰ আছে সুকীয়া সুকীয়া। এই গোটেইবিলাক গোটাই পেলাই আমি এটা মিউজিয়াম কৰিছোঁ। আৰু সেই মিউজিয়ামৰ জৰিয়তে আমি তেওঁলোকৰ সংস্কৃতিৰ লগত পৰিচয় কৰি দিয়াৰ কাৰণে আমি এটা প্ৰয়াস কৰিছোঁ, 1 নম্বৰ। 2 নম্বৰ কথা হ'ল, আমি তাতে এটা আৰ্ট গেলেৰী কৰিছোঁ, ফটো আৰু আৰ্ট গেলেৰী কৰিছোঁ। সেই ফটো গেলেৰীটোত আমি আমাৰ অসমৰ স্বনামধন্য যিসকল ব্যক্তি, সাহিত্যৰ ক্ষেত্ৰত হওক, সংস্কৃতিৰ ক্ষেত্ৰত হওক, সেইসকলৰ আমি ফটো ৰাখিছোঁ, 1 নম্বৰ। দ্বিতীয় কথা হ'ল, আমি আমাৰ যিবিলাক আমাৰ প্ৰসিদ্ধ ঠাই, যিবিলাক আমাৰ ঐতিহাসিক ঠাই, সেই ঠাইবিলাকৰ আমি ফটো সংগ্ৰহ কৰি পেলাই আমি তাত ৰাখিছোঁ। আৰু আমাৰ সংস্কৃতি, আনকি একদম হাল বোৱাৰ ফটো আছে তাত। হাল বোৱাৰ ফটো আছে, ৰুই থকাৰ ফটো আছে, তাত আপোনাৰ বুলবুলি যুঁজৰ ফটো আছে, ম'হ যুঁজৰ ফটো আছে। গোটেই সেইবিলাক আমি সংগ্ৰহ কৰিছোঁ। সংগ্ৰহ কৰি পেলাই আমি তেওঁলোকক এটা আমাৰ সমাজখনৰ সংস্কৃতিৰ লগত আমি পৰিচয় কৰাই দিয়াৰ এটা প্ৰয়াস কৰিছে। সেই কথাটো ইতিমধ্যে আমি জ্ঞাত যে দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এটা সুন্দৰ আন্তঃগাঁথনি এটা তৈয়াৰ কৰিছে, যিটো সময়ত মাতৃভাষাৰ চৰকাৰী বিদ্যালয়লৈ ল'ৰা ছোৱালী পঢ়িবলৈ নাযায় বুলিয়ে কৈছোঁ। সেই সময়ত কিন্তু দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ পঢ়িবৰ কাৰণে
ল'ৰা ছোৱালী হেতাৰ পৰা লাগিছে হয় হয় ব্যতিক্ৰম আমাৰ স্কুল ব্যতিক্ৰম আমাৰ এই বছৰে আমাৰ 600 ছাত্ৰ ছাত্ৰী আহিছিল নিশ্চয় কিন্তু তাৰে ভিতৰত আমি প্ৰায় 250 মান ছাত্ৰ ছাত্ৰীকহে আমি এডমিশ্যন দিব পাৰিলো বাকীখিনি আমি দিব নোৱাৰিলো আৰু আপোনালোকৰ এই আদৰ্শ দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় এই আদৰ্শ আমিও আশা কৰিম যে বাকী অন্যান্য বিদ্যালয়সমূহেও এই আদৰ্শ আচলতে গ্ৰহণ কৰা উচিত মই ভাবো নিশ্চয় এইটো আৰু বহুতে কৰিছেও এতিয়া মই ভাবো যে সকলো স্কুলেই নিজা নিজা পৰিসৰৰ ভিতৰত তেওঁলোকে কাম কাজ কৰি আছে আৰু মই আশাবাদী যে এটা সময়ত যদি চৰকাৰেও অকণমান ছাপোৰ্ট দিয়ে তেতিয়াহ'লে এসময়ত চৰকাৰী বিদ্যালয়সমূহো ভাল অৱস্থালৈ আহিব এইটো মই আশাবাদী নিশ্চয় আৰু আমি সেইটোৱে আশা কৰিম হয় মই এতিয়া আন এটা প্ৰসংগলৈ আহিছোঁ হয়। যিহেতু আপুনি সাহিত্যৰ লগত জড়িত সাহিত্যৰ চৰ্চা কৰে ভাষা সাহিত্যৰ লগত আপুনি ওতঃপ্ৰোতভাৱে মই জড়িত বুলিয়ে কৈছোঁ যদিও আপুনি এখন কিতাপ প্ৰকাশ কৰিছে তথাপিও আপুনি সাহিত্যক ভাল পায় সাহিত্যক ভাল পোৱা এগৰাকী আপুনি লোক হয় হয় মই তেনেকৈ ক'লেই ভাল পাম হয় 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 মোৰ কথাটো হ'ল যে বৰ্তমান সময়ত এটা অভিযোগ আছে যে বৰ্তমান যি আমাৰ ডিজিটেল যুগ বুলি কয় মই সকলোৰে কথা কোৱা নাই পহিলাতেই কৈছোঁ একাংশৰ কথা কৈছোঁ যে বৰ্তমান এই ডিজিটেল যুগত মানুহে বা উঠি অহা নতুন প্ৰজন্মই কিতাপ নপঢ়ে পঢ়ুৱৈৰ সংখ্যা তেনেই সীমিত কিতাপ পঢ়াৰ অভ্যাসটো বাদ দিছে এই ক্ষেত্ৰত আপুনি যিহেতু শিক্ষকতাৰ লগতো জড়িত হৈ আছে ল'ৰা ছোৱালীকো আপুনি প্ৰত্যক্ষভাৱে পায় আপুনি কি ক'ব নহয় এনেই ওপৰে ওপৰে চালে কথাটো হয় যেন লাগে কিন্তু মই কিন্তু তেনেকৈ নাভাবোঁ দেই তাৰমানে বৰ্তমান সময়ত আমাৰ অসমৰ উঠি অহা যি প্ৰজন্ম পঢ়িবলৈ একেবাৰে বাদ দিছে মই তেনেকৈ নাভাবোঁ আৰু আপুনি এটা কথা চাব যে আমাৰ গ্ৰন্থমেলা গুৱাহাটী গ্ৰন্থমেলা হয় এই গুৱাহাটী গ্ৰন্থমেলাত কোটি টকাৰ ওপৰত গ্ৰন্থ বিক্ৰী হৈছে আচ্ছা মই ভাবোঁ যে সজাই থ'বলৈতো কোনেও চাগে গ্ৰন্থ নিকিনিব গতিকে পঢ়ুৱৈৰ সংখ্যা একেবাৰে কমি গৈছে সেইটো মই নাভাবোঁ আৰু আপুনি এনেও যদি আৰু এটা যদি কথা চায় আপোনাৰ এতিয়াতো একদম খুব মানে শক্তিশালীভাৱে ছ'চিয়েল মিডিয়াৰ কথা আমি কৈ থাকোঁ খুব শক্তিশালী ফেচবুকেই হওক বা অন্য হওক তে ইয়াত যদি আপুনি চাই খুব মানে নতুন নতুন ল'ৰা ছোৱালী দেই উঠি অহা নতুন নতুন ল'ৰা ছোৱালী সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ আপুনি কবিতাও পাব তেওঁলোকৰ গল্প পাব তেওঁলোকৰ প্ৰবন্ধ পাব লিখা মেলা আপুনি পাব মই সকলো যে একে উন্নত খুব ভাল হৈছে মই সেইটো কথা নকওঁ কিন্তু তেওঁলোকে লিখিবলৈ যে চেষ্টা কৰিছে সেইটোত কিন্তু আপুনি নুই কৰিব নোৱাৰে নিশ্চয় সেইকাৰণে মই ভাবোঁ যে গ্ৰন্থ পঢ়িবলৈ একেবাৰে ল'ৰা ছোৱালী এৰি দিছে সেইটো কথা নহয় পঢ়িব তেওঁলোকে ভাল লিখনি পায় যদি ভাল গ্ৰন্থ যদি পায় তেতিয়াহ'লে তেওঁলোকে নিশ্চয় মই পঢ়িব বুলি ভাবোঁ আৰু নতুনক আমি আচলতে উৎসাহ যোগাবও লাগিব দেই বহুত ক্ষেত্ৰত কি হয় ডাঙৰ ডাঙৰ যিসকল ৰাইটাৰ আছে বা ডাঙৰ ডাঙৰ পেপাৰ আছে ডাঙৰ ডাঙৰ তেনেকুৱা পত্ৰিকা আছে এইসকলে নতুন উঠি অহা চামক অকণমান সুবিধাও কিন্তু দিব লাগিব তেতিয়া নিশ্চয় মই ভাবোঁ যে তেওঁলোকে আগ্ৰহ বাঢ়িব পঢ়িব আৰু অসমীয়া ভাষা এইটো এই কালি পৰহি ভাষা বুলি আপুনি নাভাবিব একেবাৰে এইটো আপুনি পঞ্চম শতিকাতে আপুনি শিলালিপি তাত আছে তাম্ৰলিপি আছে য'ত আপোনাৰ অসমীয়া ভাষাৰ তাত লিপি আছে আৰু সময়ৰ লগে লগে এই পৰিৱৰ্তন হৈ আছে কোনো স্থবিৰ নহয় সকলো গতিশীল সমাজ গতিশীল ভাষা গতিশীল সংস্কৃতি গতিশীল গতিকে তাত নতুন শব্দ আহিব পুৰণা শব্দ হয়তো নোহোৱা হ'ব তেনেকুৱা ধৰণৰ ঘটনাবিলাক হৈ থাকিব কিন্তু ই শেষ হৈ যাব এইটো মই ভুলতো নাভাবোঁ আৰু মই ভাবোঁ যে আগলৈ ই ভালহে হ'ব আৰু অসমীয়া ভাষা নতুন চামে নিশ্চয় আদৰি ল'ব বুলি মই বিশ্বাস কৰোঁ নিশ্চয় আৰু অসমীয়া ভাষাটো আমি জীয়াই ৰাখিবই লাগিব আৰু জীয়াই থাকিবই হয় 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 আৰু ভাষাৰ বিষয়ে অসমীয়া ভাষাৰ বিষয়ে ওলোৱাৰ লগে লগে আৰু বহুত কথা পাতিবলৈ আচলতে মন গৈছে কিন্তু আমাৰ সময়ো যিহেতু সীমিত আৰু আজি আমি আলোচনাৰ আপোনাৰ লগত মূল বিষয়টো হ'ল গ্ৰন্থখন আপুনি প্ৰকাশ কৰা সেইকাৰণে সাহিত্যৰ সম্পৰ্কে অসমীয়া ভাষাৰ সম্পৰ্কে আমি অন্য এটা দিনত বিশদভাৱে আপোনাৰ লগত কথা পাতিম বুলি আমি আশাবাদী নিশ্চয় নিশ্চয় আৰু এটা কথা মোৰ মনলৈ আহিলে মই আপোনাক সুধি দিওঁ সাহিত্যৰ লগতে আপুনি ছবিও আঁকে ছবিৰ লগতো আপুনি জড়িত ল'ৰা ছোৱালীয়ে কিয়নো ছবি আঁকিব লাগে হয় হয় এইটো আপুনি বৰ ভাল প্ৰশ্ন কৰিছে আচলতে মই প্ৰথমতে মোৰ কথাটো কৈ লওঁ যে মই অলপ অশ্ৰদ্ধ দেই মই খুব মানে তেনেকুৱা ডাঙৰ যে ছবিৰ ক্ষেত্ৰত কিবা কৰিছোঁ তেনেকুৱা কথা নহয় মই মোৰ বিদ্যালয়খনৰ বেৰত প্ৰায় আপোনাৰ
30-40টামান মই ছবি আঁকিছোঁ। তাত আপোনাৰ মহাত্মা গান্ধীৰ ছবিও আছে, তাত জুবিন গাৰ্গৰ ছবিও আছে, তাত শচীন তেণ্ডুলকাৰৰ ছবিও আছে, তাত লতা মংগেশকাৰৰ ছবিও আছে, তাত গোপীনাথ বৰদলৈৰ ছবিও আছে, বিষ্ণুৰাভা, আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবিও আছে, বা ৰবীন্দ্ৰনাথ ঠাকুৰৰ ছবিও আছে, ভাৰতৰ মেপো আছে, অসমৰ মেপো আছে। এইখিনি মই আমাৰ স্কুলৰ বেৰত আপুনি নিজে অংকন মই কৰিছে? নিজে অংকন কৰিছোঁ। মই নিজে অংকন কৰিছোঁ সেইখিনি। সুন্দৰ। আৰু মই যেতিয়া অংকন কৰোঁ, আপুনি চাব দেই, মানে প্লাছ পইণ্টবিলাক চাব। মই যেতিয়া বেৰত ছবি আঁকি থাকোঁ, সাধাৰণতে মই লেজাৰৰ সময়কণত মই ছবি আঁকোঁ, নহ'লে বা মই ঠিক লাষ্ট পিৰিয়ডত মোৰ ক্লাছ নাথাকে তেতিয়া আৰম্ভ কৰোঁ, আৰু ছুটিৰ পিছলৈকে মই ছবি আঁকি থাকোঁ। তেতিয়া মই ছবি আঁকি থাকিলে মোৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীবিলাকে মানে আহি পেলাই জুম বান্ধি সিহঁতে মানে চাই থাকে। আৰু তাৰ প্লাছ পইণ্ট কি জানেনে? কেইবাটাও ল'ৰা ছোৱালী, কেইবাজনো ছাত্ৰ ছাত্ৰী আমাৰ, সিহঁতে চাগে সেইবিলাকৰ পৰাও অনুপ্ৰাণিত হৈছে। মই ক'ব নোৱাৰোঁ যে মই অনুপ্ৰাণিত কৰিছোঁ, মই সেইটো কথা নকওঁ, কিন্তু অনুপ্ৰাণিত হৈ পেলাই তেওঁলোকে ইমান সুন্দৰ ছবি আঁকিছে। আৰু আমাৰ, মই যে এইমাত্ৰ আপোনাক ক'লোঁ যে আমি এটা আৰ্ট গেলেৰী কৰিছোঁ বা ফটো গেলেৰী কৰিছোঁ, সেইটোত আপোনাৰ তেওঁলোকে অঁকা ফটো আমি মানে ধুনীয়াকৈ বনাই পেলাই আমি ৰাখিছোঁ। আৰু ছবি আঁকিব লাগে আৰু এটা এইটো কাৰণে, তাৰমানে উঠি অহা বয়সত সাধাৰণতে এই যে আপোনাৰ যিটো টিন এজ, 13 to 19 টিন এজত ল'ৰা ছোৱালীবিলাক আটাইতকৈ মানে বিপথে তেওঁলোক যোৱাৰ সম্ভাৱনাটো আটাইতকৈ বেছি। কিন্তু যদি তেওঁলোকক আমি যদি সৃষ্টিশীল কাম এটা লগাই দিব পাৰোঁ, ধৰক গোৱা হওক, নচা হওক, ছবি অঁকা হওক, এইবিলাকত যদি আমি লগাই দিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকে সেই বেলেগ বিপথে যোৱাৰ পৰা বহুখিনি তেওঁলোকক মানে বিৰত ৰাখে। সেইকাৰণে সৃষ্টিশীল কামত নিয়োজিত হোৱাটো এইটো এটা খুব মানে এটা গুৰুত্বপূৰ্ণ কথা আৰু শুভ লক্ষণ। আৰু মই ভাবোঁ যে ছবি এখন সৃষ্টিৰ যিটো আনন্দ, মই চাগে নিজে আঁকো কাৰণে কৈছোঁ নেকি মই নাজানো, কিন্তু ছবি এখন হৈ যোৱাৰ পিছত তাৰ সেই সৃষ্টিৰ যিটো আনন্দ, সেইটো মানে আন একোৱে মানে দিব নোৱাৰে। সেইটো নিজে এটা বিমল আনন্দ পোৱা যায় আৰু আকৌ এখন আকৌ লাগে। সেইকাৰণে ল'ৰা ছোৱালীক আমি যিমান পৰা যায় যে সৃষ্টিশীল কামত আমি যদি তেহেঁতক নিয়োজিত কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে সিহঁত আগলৈ অন্ততঃ বেয়া কামৰ পৰা বিৰত থকাৰ সম্ভাৱনাটো খুব বেছি বুলি মই নিজে ধাৰণা কৰোঁ। নিশ্চয়। আৰু ছবি আঁকিলে কি হয়, মানে ধৈৰ্য শক্তিও বাঢ়ে বুলি কয়। নিশ্চয় ধৈৰ্য শক্তি বাঢ়ে, খং কমে, খং ৰাগবিলাক কমি যায়। আৰু মোৰ এটা কথা শুনি ভাল লাগিলে, আপুনি যে ক'লে সেইটো আৰ্ট গেলাৰীত মোৰ ছাত্ৰই অঁকা ছবি আমি তাত ৰাখিছোঁ। মানে আপুনি ছবি বিদ্যালয়ত আঁকিছিলে আপোনাৰ নিজৰ ভাল পোৱাৰ কাৰণে, সেই কামটোকে আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে দেখি পেলাই সিহঁত অনুপ্ৰাণিত হ'ল, আৰু সিহঁতে নিজে ছবি আঁকি আমাক দিছে, আমি বনাই পেলাই আমাৰ ফটো গেলেৰীটোত আমি থৈছোঁ। এইটো কিন্তু এটা আন্দোলন বুলিয়ে কয়, আপুনিও ক'ব নোৱাৰাকৈ এইটো কিন্তু এটা আপুনি আন্দোলনে আৰম্ভ কৰিছে। মই নাজানো, মই নিজে নজনাকেও সেইটো কিন্তু এটা আন্দোলনে। আন্দোলন কেৱল মানে ৰাজপথত টায়াৰ জ্বলা কৰা আন্দোলন নহয়, এইটো আপুনি যিটো এটা কাম কৰি দেখুৱালে, এইটোও কিন্তু এটা এইটো এটা কিন্তু আপুনি আন্দোলনে আৰম্ভ কৰিলে। সম্ভৱ। শেষৰটো কথা লৈ আহিছোঁ, যিহেতু আপুনি, আকৌ কৈছোঁ, সাহিত্য অনুৰাগী এজন ব্যক্তি। অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভা। বৰ্তমান অসম সাহিত্য সভাৰ নিজৰ স্বকীয়তা, প্ৰকৃতি, গতি, এই সকলোবোৰক লৈ আপুনি সন্তুষ্টনে? নহয়, মই খুব সন্তুষ্ট বুলি মই ক'ব নোৱাৰোঁ আচলতে। কাৰণ সাহিত্য সভাই সেই এটা সময়ত সাহিত্য সভা বুলি ক'লে আমাৰ মনত যেনেকুৱা এটা ধাৰণা আছিলে, সেইটো লাহে লাহে অলপ স্তিমিত হোৱা যেন মোৰ অনুভৱ হয়। এতিয়া মই য'ত আছোঁ এতিয়া বৰ্তমান, মই বিশ্বনাথ চাৰিআলি, এই বিশ্বনাথ চাৰিআলিত 1991 চনত খুব সম্ভৱ সাহিত্য সভা হৈছিলে। আৰু সেই তেতিয়া সাহিত্য সভা বুলি ক'লে মানুহৰ যিটো সোঁত, মানুহৰ যিটো উৎসাহ, সাহিত্যৰ প্ৰতি যিটো উৎসাহ, সেই উৎসাহটো লাহে লাহে কি কাৰণত নাজানো দেই, মই সেইটো অলপ মোৰ বৰ্তমান সময়ত অলপ স্তিমিত হৈ যোৱা যেন লাগিছে। আৰু হয়তো চাগে মইতো আৰু সাহিত্য সভাক সমালোচনা কৰিব পৰা ব্যক্তি মই নহয়, তথাপিও মই ভাবোঁ যে সাহিত্য সভাৰ বিষয়ববীয়াসকলে কথাটো অকণমান বিবেচনা কৰিব লাগে, আৰু ক'তনো অকণমান হিনদেৰি হৈছে চাব লাগে, আৰু তেওঁলোকে সাহিত্যৰ প্ৰতি বেছি মনোনিৱেশ কৰিব লাগে। উঠি অহা প্ৰজন্মক তেওঁলোকে মানে সুবিধাবিলাক দিব লাগে, আগবঢ়াই নিয়াৰ ব্যৱস্থা কৰিব লাগে।
আপুনি যিটো প্ৰশ্ন কৰিছিল যে মই সন্তুষ্ট নে, সেইটো মই কিন্তু সন্তুষ্ট বুলি একে আষাৰে মই ক'ব নোৱাৰোঁ। নিশ্চয় আপুনি ভাল কথা এটাই ক'লে যে সাহিত্য সভাই উঠি অহা প্ৰজন্মক হয় আচলতে ভাষা সাহিত্যৰ প্ৰতি আকৰ্ষিত কৰিব লাগে, হয় 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 চৰ্চা কৰাব লাগে, হয় গৱেষণা কৰাব লাগে। নিশ্চয় 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 সেইখিনিহে সাহিত্য সভাৰ মূল দায়িত্ব আৰু কৰ্তব্য। হয় হয় কেৱল সাহিত্য সভাৰ সভাপতি, সম্পাদক, নিৰ্দিষ্ট বিষয়ববীয়া কেন্দ্ৰিক আমি হয়, যিবিলাক হয়, অভিযোগ হয়, শুনি হয়। থাকোঁ, বা জাকজকীয়া সেই মানে জাকজমকীয়া সেই সভাখন হয় অকল সেইটোৱেই মই বুলি নাভাবোঁ মানে। একেবাৰে আপুনি শুদ্ধ কথা এটা হয়, কৈছে আচলতে। আৰু সেইখিনিয়ে কথা, আৰু আমাৰ পাতিবলগীয়া বহুত কথা আছিলে, হয়, কিন্তু সময় যিহেতু সীমিত, হয়, হয়, সেইকাৰণে আমি পৰৱৰ্তী সময়ত সাহিত্যৰ সম্পৰ্কে, আমাৰ ভাষাৰ সম্পৰ্কে, অসম সাহিত্য সভাৰ সম্পৰ্কে হয়, আপোনাৰ লগত বিশদভাৱে আমি আলোচনা কৰিম। হয়, আৰু পুনৰবাৰ আপোনাক অভিনন্দন জনাইছোঁ, হয়, ধন্যবাদ জনাইছোঁ। ইমানখিনি সময় আজি আমাক আপুনি দিলে, সুন্দৰ আপুনি পৰামৰ্শ দিলে, আৰু আপোনাৰ গ্ৰন্থখনে হয়, আমি আশা কৰিম সৰ্বাধিক পঢ়ুৱৈ হৃদয় স্পৰ্শ কৰক, আৰু অনাগত দিনত, ভৱিষ্যত দিনত আপোনাৰ পৰা এনেধৰণৰ ন সৃষ্টি সাহিত্য জগতলৈ সদায় আপুনি বৰঙণি বঢ়াই যাওক। ঈশ্বৰ ভগৱন্তই আপোনাক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু প্ৰদান কৰক। ঠিকে আছে। ময়ো বৰ আচলতে খুব ডাঙৰ কিবা মানে তেনেকুৱা নহয়, কিতাপ এখন মই মাত্ৰ লিখিছোঁ। তথাপিও যে আপুনি আজি আগবাঢ়ি আহি পেলাই মোক আপোনাৰ লগতে বহুৱালে, এই সুযোগকণ যে দিলে, তাৰ কাৰণেও মই আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ।